নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে টপিক ৱাইজ কনচেপ্ট লৈ আহিছোঁ। আপোনালোকে হয়তো দেখিছে ভাৰতৰ ইতিহাস, ইণ্ডিয়ান হিষ্টৰী, প্ৰাচীন ভাৰত, এক্সিডেণ্ট ইণ্ডিয়া, মধ্যযুগ ভাৰতৰ, মিডিয়েভেল ইণ্ডিয়া, আধুনিক ভাৰত, মডাৰ্ণ ইণ্ডিয়া। আপোনালোকে এইখিনি বিষয় আজি আমি এইটো ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি আপোনালোকৰ বাবে কনচেপ্ট ৱাইজ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে যেন, আৰু পাৰিলে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ভাৰতৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। ভাৰতৰ ইতিহাসৰ প্ৰথমটো পাৰ্ট হৈছে প্ৰাচীন ভাৰত। আপোনালোকে হয়তো জানে প্ৰাচীন ভাৰতৰ হৰপ্পা আৰু সিন্ধু সভ্যতা 2500 খ্ৰীষ্টাব্দৰ পূৰ্বে আৰু 1750 খ্ৰীষ্টাব্দৰ পূৰ্বে। আৰু আপোনালোকে হয়তো জানে যে আটাইতকৈ পুৰণি নাম আছিলে প্ৰাচীন ভাৰতৰ সিন্ধু সভ্যতা আছিল। প্ৰত্নতাত্ত্বিকৰ পৰম্পৰা অনুসৰি ভাৰতে যেতিয়া আটাইতকৈ উপযুক্ত নাম আছিল হৰপ্পা সভ্যতা। হৰপ্পা সভ্যতা প্ৰথমে আৱিষ্কৃত হৈছিল, মানে হৰপ্পা হৈছিল প্ৰথম আৱিষ্কৃত স্থান আছিলে। ভৌগোলিক আপোনালোকে নেক্সটটো দেখিছে, ভৌগোলিক দৃষ্টিৰ পৰা আটাইতকৈ উপযুক্ত নাম সিন্ধু সৰস্বতী সভ্যতা। সভ্যতাৰ সৰ্বাধিক ঘনত্ব আছিল, মানে কি আছিল, সিন্ধু সভ্যতা ঘনত্বটো বেছি আছিল, মানে ওচৰে ওচৰে মানুহৰ ঘৰবিলাক ওচৰে ওচৰে বেছিকৈ আছিলে। প্ৰায় 80-62 আছিল সৰস্বতী কাষত আৰু সিন্ধু সভ্যতা নদীৰ উপত্যকাত। আপোনালোকে হয়তো গম পাইছে আটাইতকৈ গ্ৰহণযোগ্য কাল 2500ৰ পৰা আৰু 1750 খ্ৰীষ্টাব্দৰ পূৰ্বলৈ, আৰু কাৰ্বন 14 পদ্ধতিৰ দ্বাৰা নিৰ্ধাৰিত হৈছিল। আপোনালোকে প্ৰাচীন ভাৰতৰ সিন্ধু সভ্যতা আৰু হৰপ্পা সভ্যতাৰ এইকেইটা আপোনালোকে গুৰুত্ব দিব। যদি আপোনালোকক প্ৰশ্ন আহে যে কি প্ৰাচীন ভাৰতৰ আটাইতকৈ পুৰণি নাম কি আছিল, আপোনালোকে ক'ব লাগিব যে সিন্ধু সভ্যতা। আকৌ আপোনালোকে নেক্সট দেখিছে জন মাৰ্শ্বেল আছিল প্ৰথম গৱেষক যি সিন্ধু সভ্যতা বুলি শব্দটো ব্যৱহাৰ কৰিছিল। যদি আমাক সোধে প্ৰথমে সিন্ধু সভ্যতা বুলি শব্দটো ব্যৱহাৰ কৰা গৱেষকজনৰ নাম কি আছিল বুলি ক'লে জন মাৰ্শ্বেল বুলি আপোনালোকে ক'ব লাগিব। সিন্ধু সভ্যতা আছিল প্ৰাক ইতিহাসৰ যুগ। আৰু এইফালে দেখিছে এই সভ্যতা বিস্তৃত হৈছিল সিন্ধু, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, পশ্চিম উত্তৰ প্ৰদেশ আৰু উত্তৰ মহাৰাষ্ট্ৰলৈ এই সিন্ধু সভ্যতা মানে বিস্তাৰিত হৈ আছিল। মানে কি পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, পশ্চিমবংগ, উত্তৰ প্ৰদেশ আৰু উত্তৰ মহাৰাষ্ট্ৰলৈ মানে বিস্তৃত হৈছিল সিন্ধু সভ্যতা। তাৰ সেইকেইখন ঠাইলৈকে মানে কি হৈছে বিস্তৃত হৈছিল। গৱেষকসকলে সাধাৰণতে বিশ্বাস কৰে যে হৰপ্পা, মহেঞ্জোদাৰো অক্ষে আছিল এই সভ্যতাৰ কেন্দ্ৰীয়ভূত। মানে কি হৰপ্পা আৰু মহেঞ্জোদাৰো অক্ষে এই সিন্ধু সভ্যতাতে কি আছিল সীমাবদ্ধ হৈ আছিল। ১৭তম স্থান ৰূপ, পঞ্জাৱ, মাণ্ডা আৰু জম্মু কাশ্মীৰ। দক্ষিণতম স্থান ভগতৰৱ, গুজৰাট, ডাইমবন, মহাৰাষ্ট্ৰ। আৰু পূবতম হৈছে আলমগিৰিপুৰ। আপোনালোকে হয়তো দেখিছে এইকেইটা স্থানে মানে কি কৈছিল উত্তৰ চাইডে আছিল তোমাৰ ৰূপ আছিল, পঞ্জাৱ আছিল, মাণ্ডা আছিল, জম্মু কাশ্মীৰ আছিল। দক্ষিণ চাইডে আছিলে গুজৰাট আছিল, মহাৰাষ্ট্ৰ আছিল। এই পশ্চিমতম স্থানত আছে আপোনালোকে হয়তো দেখিছে। আপোনালোকে মেইন পইণ্টটো হৈছে যেতিয়া টপিক ৱাইজ কনচেপ্টখিনি পঢ়ি যাব তেতিয়া আপোনালোকৰ পৰীক্ষাত ইজিলি মানে কি হ'ব পাছ কৰিব পাৰিব। কাৰণ টপিক ৱাইজ যেতিয়া কনচেপ্টখিনি জানি যাব আপোনালোকে যিকোনো প্ৰশ্ন এটা আহিলে আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকে দেখিছে ৰাজধানী চহৰ আছিল হৰপ্পা আৰু মহেঞ্জোদাৰো আছিল। বন্দৰ চহৰ
লুঠাল আছিল, তাৰপিছত হৈছে ঢাকা আছিল, আলাদ্দিনো আছিল, বালাকন্দ আছিল, কুণ্ঠাসী আছিল। আপোনালোকে হয়তো দেখিছে হৰপ্পা ৰবি নদীৰ কাষৰীয়াত আছিল, পাঞ্জাৱ প্ৰদেশ পাকিস্তান। খনন কাৰ্য হৈছে দয়াৰাম সাহানী আছিল, 1921 চনত কৈছিল দয়াৰাম সাহানীয়ে। তাৰপিছত মহেঞ্জোদাৰো আছিল সিন্ধু নদীৰ কাষত, লাকানা জিলা, সিন্ধু প্ৰদেশ পাকিস্তানত আছে। খনন আছিল ৰাখাল দাস বেনাৰ্জী আছিল 1922 চনত। এইকেইজনে প্ৰথমতে কৰিছিল, মানে দয়াৰাম সাহানীয়ে 1921 চনত হৰপ্পা কি কৈছিল খনন কাৰ্য কৰিছিল, আৰু লগতে মহেঞ্জোদাৰো খনন কাৰ্য কৰিছিল ৰাখাল দাস বেনাৰ্জীয়ে কৈছিল কিমান চনত বুলি ক'লে 1922 চনত। যদি প্ৰশ্ন আহে দয়াৰাম সাহানীয়ে কিমান চনত হৰপ্পা খনন কৰিছিল, তেতিয়া আপোনালোকে ক'ব লাগিব যে 1921 চনত কৰা হৈছিল। আৰু মহেঞ্জোদাৰো কেতিয়া কৰা হৈছিল খনন কাৰ্য, 1922 চনত। কোনে কৈছিল? ৰাখাল দাস বেনাৰ্জীয়ে কৈছিল, তেনেকে আপোনালোকে ক'ব লাগিব। আৰু লুঠাল আপোনালোকে দেখিছে ভগোৱা নদীৰ কাষত, আহমেদাবাদ জিলা, ক'ত আছে? গুজৰাটত আছে। যদি আমাক সোধে বৰ্তমান লুঠাল কোনখন জিলাত অৱস্থিত বুলি ক'লে আহমেদাবাদ জিলাত অৱস্থিত, আৰু ৰাজ্যখন বুলি ক'লে ক'ব লাগিব গুজৰাট বুলি ক'ব লাগিব। খনন কোনে কৰিছিল? S.R. ৰাওৱে কৈছিল। কিমান চনত? 1954 চনত কৰা হৈছিল। কিমান চনত? 1954 চনত কৰিছিল। কোনে কৈছিল? খননকাৰী S.R. ৰাওৱে কৈছিল। এনেকে আপোনালোকক প্ৰশ্নবিলাক আহিব, আপোনালোকে ক'ব লাগিব। এই ধৰণৰ টপিক ৱাইজ কনচেপ্টবিলাক আহিব, বুজি পাইছে? আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই, আপোনালোকক যিমান পাওঁ টপিক ৱাইজ কনচেপ্টখিনি দি থাকিম, আপোনালোকে খালি সদায় পঢ়িব আৰম্ভ কৰিব। কালিবাংগা আপোনালোকে দেখিছে ঘাগৰ নদী কাষৰীয়াত আছে, হনুমানগড় জিলাত, ৰাজস্থানত আছে। যদি আমাক ক'লে কালিবাংগা ক'ত আছে বুলি ক'লে হনুমানগড় জিলাত আছে, ৰাজস্থানত আছে। আৰু খননকাৰী আছিল অমলানন্দ ঘোষ আছিল। অমলানন্দ ঘোষে কিমান চনত কৈছিল? 1951 চনত কৈছিল। কিমান চনত? 1951 চনত। বনৱালী কোনে হৈছে? ঘাগৰা নদীৰ কাষত আছে, ফতেহপুৰ জিলা, হাৰিয়ানাৰ ৰাজ্যত আছে। ক'ত আছে? হাৰিয়ানা ৰাজ্যত আছে। জিলাখন হৈছে ফতেহাবাদত জিলাত আছে। আৰু খননকাৰী হৈছে R.S. বীৰগুপ্ত কৰিছিলে 1973 চনত। ধাৱালী আছিলে লুনি নদীৰ কাষৰীত আছে, কচক জিলাত আছে, গুজৰাটত আছে। খননকাৰী আছিল J.P. যোশী আছিল। এইখিনি আপোনালোকক আজি প্ৰাচীন ভাৰতৰ কিছুমান কথা আপোনালোকক দিলোঁ, আৰু হৰপ্পাখিনি আপোনালোকক নেক্সট ভিডিঅ'টোত আপোনালোকক আলোচনা কৰিম। আৰু ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।